guys, welcome back to my YouTube channel. আজি বহু দিনৰ মূৰত আপোনালোকৰ আগত এটা নতুন ৰেচিপি ভিডিও লৈ আহিছো। এই ৰেচিপিটো হৈছে পটলৰ মুড়ি ঘণ্ট। আজি আমি ইয়াৰ কাৰণে ইয়াৰ উপকৰণখিনি লৈ লৈছো। আমি 4টা পটল ইয়াতে বাকলিটো ভালদৰে এৰুৱাই লৈছো। আলু এটা লৈছো, আমি ইয়াতে সৰু সৰুকে কাটি লৈছো আলুটো। এই বাটিটোত আমি 2 মুঠি মুগৰ দাইল লৈছো। ইয়াতে আমি তেজপাত লৈছো, ইলাইচি, দালচিনি, লং লৈছো। ইয়াতে দুটা ডাঙৰ ডাঙৰ পিয়াজ লৈছো কাটি। এয়া আমি নহৰু, আদা লৈছো। এয়া আমি জলকীয়া লৈছো। এতিয়া আমি প্ৰথমতে ইয়াৰে গোটেইখিনি এটা মিক্সিৰ পেষ্ট বনাই লম। তাৰ পিছত আমি আগতে এই পটল কেইটা সৰু সৰুকে কাটি লম। ভিডিওটো আপোনালোকে চাই থাকক, কেনেকুৱা পায় কমেন্টত জনাব। আমি ইয়াতে পটল আৰু আলুখিনি সৰু সৰুকে পিচ কৰি ধুনীয়াকে ভাজি লৈছো। ইয়াতে আমি পিয়াজ, আদা, নহৰু পেষ্টটো বনাই লৈছো। এতিয়া আমি প্ৰথমতে কেৰাহীত 2 ডাঙৰ চামুচ তেল দিছো। তেল দি গৰম হ'বলৈ দিছো। তাৰ পিছত আমি ইয়া পিয়াজ, তেজপাতখিনি আৰু ইলাইচি, লংখিনি ইয়াতে ভাজি লম। চাই থাকক আপোনালোকে। এই কেৰাহীটোত তেল গৰম হৈছে। আমি এতিয়া ইয়াতে লং, ইলাইচিখিনি দি দিম আৰু পিয়াজখিনিও দি দিছো। এতিয়া ভালদৰে এইখিনি পিয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজিলে হ'ল। আমি এতিয়া ইয়াতে পেষ্টখিনিও দি দিছোঁ। এতিয়া অকণমান এইখিনি ভাজি ল'ম আমি। এতিয়া আমি ইয়াতে দালিখিনি যে থৈ দিছিলোঁ, সেই মুগৰ দাইলখিনিও দি দিম। ইয়াতে আমি নিমখ, হালধি জোখমতে দি দিছোঁ। এতিয়া আমি দালিখিনি ভালকৈ ভাজি ল'ম। অলপ কম জুইত পানী দি দি ধুনীয়াকৈ সিজি যোৱাকৈ দালিখিনি ভাজি ল'ম। আমি দালিখিনি ভালদৰে এতিয়া এনেকৈ ভাজি ল'লোঁ। এতিয়া আমি আগতে ভাজি থৈ দিয়া পটল আৰু আলুখিনি ইয়াতে দি দিম। এতিয়া আমি এইখিনি লৰাই দিম ধুনীয়াকৈ। এতিয়া আমি এইখিনি অলপ ভাজিবলৈ দিম। ভাজিবলৈ দিয়াৰ আগতে আমি মছলাখিনি ইয়াতে দি দিওঁ। আমি দিছোঁ সৰু চামুচেৰে এচামুচ জিৰা। আমি ইয়াক গুড়া কৰি দিছিলোঁ। এচামুচ দিছোঁ শুকান জলকীয়াৰ গুড়ি। আৰু এচামুচ দিছোঁ ধনিয়াৰ গুড়ি। এতিয়া আমি ভালদৰে এইখিনি মিক্স কৰি ল'ম। এতিয়া আমি অকণমান ইয়াতে পানী দি ল'ম। অকণমান পানী দি ভালদৰে ভাজিবলৈ দিম। আমাৰ এখন মুড়ি ঘণ্ট হৈ গৈছে। এতিয়া আমি ইয়াতে আধা চামুচ ঘিউ দি নুমাই থ'ম। ৰেচিপিটো আজি আমাৰ সম্পূৰ্ণ হ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈ চাইছে যেতিয়া কেনেকুৱা পালে জনাব। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।